নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'ৰ সৈতে মই লক্ষ্য জিক জাক আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে আজি কিছুদিন আগলৈকে টিকটক নামৰ এপ্লিকেশ্যনটো অধিক জনপ্ৰিয়তা লাভ কৰিছিল আৰু টিকটক বন্ধ হোৱাৰ লগে লগে জনপ্ৰিয় হৈ উঠিছে এতিয়া স্নেক ভিডিঅ' নামৰ এপ্লিকেশ্যনটো। বন্ধুসকল, এই এপ্লিকেশ্যনটোৱে অথবা স্নেক ভিডিঅ' নামৰ এপ্লিকেশ্যনটোৱে 0 to Hero নামেৰে এটা কম্পিটিশ্যন ৰাখিছে। তাত 3টা ধৰণৰ প্ৰাইজ ৰাখিছে। প্ৰাইজ 3টা কি আৰু প্ৰাইজ 3টা পাবলৈ কি কৰিব লাগিব জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল, এই কম্পিটিশ্যনটোৰ ফাৰ্ষ্ট প্ৰাইজ হৈছে 7,000 টকা আৰু ছেকেণ্ড প্ৰাইজ 3500 অথবা 3,500 টকা আৰু থাৰ্ড প্ৰাইজ হৈছে 700 টকা। বন্ধুসকল, এই প্ৰাইজকেইটা পাবলৈ হ'লে 100K অথবা 1 লাখ ফলোৱাৰ্ছ হ'ব লাগিব, তেতিয়া আপুনি 7,000 টকা প্ৰথম পুৰস্কাৰটো পাব। আৰু যদি আপোনাৰ 50Kৰ পৰা 100K অথবা 50,000ৰ পৰা 1 লাখলৈ ফলোৱাৰ্ছ হয়, তেন্তে আপুনি ছেকেণ্ড পুৰস্কাৰ 3500 টকা পাব। আৰু থাৰ্ড প্ৰাইজ পাবলৈ হ'লে 10Kৰ পৰা 50 অথবা 10,000ৰ পৰা 50,000লৈ আপোনাৰ ফলোৱাৰ্ছ হ'ব লাগিব, তেতিয়া আপুনি থাৰ্ড প্ৰাইজটো পাব। বন্ধুসকল, এইখিনিৰ পিছতো এপ্লিকেশ্যনটোৰ তৰফৰ পৰা কেইটামান নৰ্মছ অথবা নিয়ম বান্ধি দিছে। সেই নিয়মকেইটা হৈছে: প্ৰথম নিয়ম, আপোনাৰ ভিডিঅ'কেইটা কপি হ'ব নালাগিব। আপুনি অৰিজিনেল ভিডিঅ' পোষ্ট কৰিব লাগিব, অৰ্থাৎ আপুনি নিজে বনোৱা ভিডিঅ' পোষ্ট কৰিব লাগিব। আৰু 3 নম্বৰতে আপোনাৰ ভিডিঅ'ৰ কণ্টেণ্ট ভাল হ'ব লাগিব। ভিডিঅ'ত কোনো ধৰণৰ বেড লেংগুৱেজ ইউজ কৰিব নোৱাৰিব। আপোনাৰ ভিডিঅ' ভাল হ'ব লাগিব। বন্ধুসকল, আপোনাৰ ভিডিঅ' পোষ্ট কৰোঁতে আপোনালোকে হেছটেগ ব্যৱহাৰ কৰি পোষ্ট কৰিব লাগিব। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। যদি আপোনালোকৰ ভিডিঅ'টো অলপ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন